মুহূৰ্তত দিব লৈছো এটি ৰাজনৈতিক ডাঙৰ খবৰ। বহু ভবা চিন্তাৰ পাছত সেই সিদ্ধান্তত উপনীত হ'ল শিখা শৰ্মা। লেখিকা শিখা শৰ্মাই লোকসভাত নিৰ্বাচন খেলিব। ফেচবুক যোগে স্পষ্ট কৰিলে এই কথা। কোন লোকসভাৰ পৰা নিৰ্বাচন খেলিব এই কথাও স্পষ্ট কৰিলে শিখা শৰ্মাই। নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব লেখিকা শিখা শৰ্মাই। 2024 নগাঁও লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী হ'ব শিখা শৰ্মা। জনপ্ৰিয় নেত্ৰী শিখা শৰ্মাই ফেচবুক যোগে স্পষ্ট কৰিলে এই কথা। আমি পুনৰবাৰ জনাই আছো এই ৰাজনৈতিক খবৰটো। বহু ভবা চিন্তাৰ পাছত সেই সিদ্ধান্তত উপনীত হ'ল শিখা শৰ্মা। লেখিকা শিখা শৰ্মাই লোকসভাত নিৰ্বাচন খেলিব। ফেচবুক যোগে স্পষ্ট কৰিলে এই কথা। কোন লোকসভাৰ পৰা নিৰ্বাচন খেলিব এই কথাও স্পষ্ট কৰিলে শিখা শৰ্মাই। নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব লেখিকা শৰ্মাই। 2024 নগাঁও লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী হ'ব শিখা শৰ্মা। জনপ্ৰিয় নেত্ৰী শিখা শৰ্মাই ফেচবুক যোগে এই কথা স্পষ্ট কৰে। এই মুহূৰ্তত দিব লৈছো এটি ৰাজনৈতিক ডাঙৰ খবৰ। বহু ভবা চিন্তাৰ পাছত সেই সিদ্ধান্তত উপনীত হ'ল শিখা শৰ্মা। লেখিকা শিখা শৰ্মাই লোকসভাত নিৰ্বাচন খেলিব। ফেচবুক যোগে স্পষ্ট কৰিলে এই কথা। কোন লোকসভাৰ পৰা নিৰ্বাচন খেলিব এই কথাও স্পষ্ট কৰিলে শিখা শৰ্মাই। নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব লেখিকা শিখা শৰ্মাই। 2024 নগাঁও লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী হ'ব শিখা শৰ্মা। জনপ্ৰিয় নেত্ৰী শিখা শৰ্মাই ফেচবুক যোগে স্পষ্ট কৰিলে এই কথা। আমি পুনৰবাৰ জনাই আছো এই ৰাজনৈতিক খবৰটো। বহু ভবা চিন্তাৰ পাছত সেই সিদ্ধান্তত উপনীত হ'ল শিখা শৰ্মা। লেখিকা শিখা শৰ্মাই লোকসভাত নিৰ্বাচন খেলিব। ফেচবুক যোগে স্পষ্ট কৰিলে এই কথা। কোন লোকসভাৰ পৰা নিৰ্বাচন খেলিব এই কথাও স্পষ্ট কৰিলে শিখা শৰ্মাই। নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব লেখিকা শৰ্মাই। 2024 নগাঁও লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী হ'ব শিখা শৰ্মা। জনপ্ৰিয় নেত্ৰী শিখা শৰ্মাই ফেচবুক যোগে এই কথা স্পষ্ট কৰে।